চেনেললৈকে স্বাগতম জনাওঁ আৰু আজি মানে মই ফ্ৰেণ্ডৰ ঘৰত আহি কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমাৰ দৰংগৰ নাৰিকলী শিৱ মন্দিৰত আজি ভাৰ্গৱ যাত্ৰা আছে, তাকে আহিছোঁ আৰু ভিডিঅ' অলপ কৰিম, আপোনালোককো দেখাম। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আচ্ছা, কিমান ফটো উঠছি তেতিয়াৰ পৰাই হিচাপ নাই। এইটো এটা খুব সুন্দৰকৈ ওলাইছে, একদম নৰাহে আৰু ভাৰ্গৱ যাত্ৰা মজা মজা। এইফালে আইতা বহি আছে। আমাৰ দৰঙৰ নাৰিকলী শিৱ মন্দিৰ। আৰু এইফালে হৈ আছে ভাগৱত যাত্ৰা কৰি আহি পালোঁ। গুড মৰ্ণিং। আমি 2টা বজাত বহি আছোঁ। কালিৰ ভিডিঅ' বহুত কৰিবলৈ নহ'ল, অলপ কৰিলোঁ আৰু আজি বাকীখিনি কৰিম। এতিয়া আমি বহিলোঁ, মোবাইল চাই আছোঁ, মধু আৰু মই। তাৰপিছত অলপমান দেৰিকৈ মন্দিৰত যাম। তাহাঁতো অলপ বেয়া বাৰু দুটাৰে। দেখিছেনে কি আৰামত বহিলৈ মোবাইল চাই আছে নহয়। আমি এতিয়া মন্দিৰত যাবলৈ একদম ৰেডি হৈ গৈছোঁ দেই। এয়া চাব পাৰে মধুৰ চুৰ্ণিখন লৈ লৈছোঁ, কালি পাৰি আছে আৰু ষ্টাইল কৰিব লৈছে। তো ভিডিঅ'টো চাই থাকক। এই অঞ্চলৰ ভিতৰত এনেকুৱা নামঘৰ অৰ্থাৎ শিৱ মন্দিৰ আৰু বিষ্ণু মন্দিৰ একেলগে থকা বিশাল সমুদ্ৰৰ ঠাই নিচিনা আমাৰ
থকা শিৱ মন্দিৰৰ নিচিনা বৰ্তমানলৈকে নাই। কি হ'ব দেখিয়ে